হয়, তোমালোকে গম পোৱাই আজি দুদিনৰ পৰা ক্লাছ হোৱা নাই। অফলাইন ক্লাছ বন্ধ হৈ আছে। যাৰ ফলত মোক জ্ঞানজিৎ দাসে দুটামান ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছিলে হোৱাটছএপত। সি জানে কৰিব পাৰে বাৰু সি, তেওঁ যাতে মই অলপ কৈ দিওঁ যাতে তাৰো সুবিধা হয় ভালকে বুজিবলৈ। আৰু সি যিকেইটা দিছিলে মই সেইকেইটাকে ইয়াত আলোচনা কৰিম। মই নিজাববীয়াকে লৈ লোৱা নাই। আৰু যদি কাৰোবাৰ আৰু তেনেকুৱা কিবা ৰিকুৱায়াৰ থাকে মোক যদি হোৱাটছএপত পাৰ্চনেল হোৱাটছএপতো মেছেজ কৰিব পাৰিব। মই সেইখিনি আলোচনা কৰি দি ভিডিঅ' বনাই গ্ৰুপত দি দিবলৈ চেষ্টা কৰিম। এতিয়া জ্ঞানজিতে দিয়াখিনি মই দিবলৈ চেষ্টা কৰিছোঁ। সি দিয়া প্ৰথমটো আছিলে যি মূলা বাঢ়ে দুপাততে চিন। যি মূলা বাঢ়ে দুপাততে চিন অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰু কালতে যে ডাঙৰৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈকে উক্ত ফকৰা যোজনাটি জেনেৰেলি ব্যৱহাৰ কৰা হয়। মূলা গজি যেতিয়া দুপতীয়া হ'ব তেতিয়াই মূলা কেনেকুৱা হ'ব তাক বুজিব পাৰি। অৰ্থাৎ মূলাডাল হলে দুপাতত সি লহপহীয়া আৰু সতেজ হ'ব। এই কথাৰে ইয়াকে বুজিব পাৰি বা ইয়াকে বুজাব বিচাৰিছে যে সৰু কালতে ল'ৰা ছোৱালী কেনে গঢ় হ'ব তাক বুজিব পৰা যায়। মানুহৰ ভৱিষ্যত লক্ষণ গুণ স্বভাৱ আদি সৰু কালতেই ফুটি ওলায়। যিসকল ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ'ব তাৰ ভাল গুণ সৰু কালতেই ধৰা পৰে। ৰাইজে নখ জোকাৰিলে নৈ বয়। অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠে। ৰাইজৰ নখৰ পানী অলপ অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰা উচিত। এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গোটেই ৰাইজ মিলি যদি কামটো সম্ভৱ কৰা হয়, নৈ এখন বোৱাই নিয়াটো কোনো টান কাম নহয়। ৰাইজৰ নখৰ আগত এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ দৰে এপইচা দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ দৰে মহৎ কাৰ্যও অনায়াসে সম্পাদন কৰিব পাৰি। গতিকে উক্ত বাক্যটিৰে সন্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে। অতি ভক্তি চোৰৰ লক্ষণ। অতিপাত নমনীয়তা বা সাধুতাত যে ভণ্ডালি থাকিব পাৰে তাকে বুজাবলৈ অসমীয়া ভাষাত এই প্ৰবচনটো কোৱা হয়। প্ৰত্যেক বস্তু বা কথাৰে একোটা সীমা থাকে। যেতিয়ালৈকে সি সীমাৰ ভিতৰত থাকে তেতিয়ালৈকে তাৰ সুফল সকলোৱে ভোগ কৰিব পাৰে। সেইদৰে সাধু স্বভাৱৰ বা ভক্তিপৰায়ণ লোক সকলোৰে আদৰৰ। কিন্তু ভক্তি যেতিয়া অতিপাত বা অতিৰঞ্জিত হয় তেতিয়া তাৰ কৃত্ৰিমতা থাকে। সমাজত এনে বহু লোক পোৱা যায় যিসকলে নিজৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে স্বাভাৱিকতকৈ অধিক বিশ্বাসভাজন বা ভক্তিপৰায়ণ হোৱা যেন দেখুৱায়। তেনে লোকে সুযোগ বুজি পিছত অনিষ্ট সাধন কৰে। সেয়ে অতিৰিক্ত ভক্তি প্ৰদৰ্শন কৰি বিশ্বাস অৰ্জন কৰা লোকৰ পৰা সাৱধান থাকিব লাগে। অৰ্থাৎ বেছি ভক্তিপৰায়ণতাত যে অসৎ উদ্দেশ্য থাকে তাৰ প্ৰতি সচেতনতা থাকিব লাগে। চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপি। প্ৰতিটো কামৰে একোটা প্ৰাসংগিক সময়, স্থান বা পাত্ৰ থাকে। উপযুক্ত সময়ত উপযুক্ত স্থান বা কাৰ্যৰ ক্ষেত্ৰত সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে তেনে কাৰ্যপন্থা বা আহিলাৰ প্ৰাসংগিকতা নাথাকে। চোৰে যাতে
সৰ্বোচ্চ চোৰ কৰি লৈ যাব নোৱাৰে তাৰ বাবে বুদ্ধি খটুৱাই নিজৰ সামগ্ৰী সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থাটো চোৰে চুৰ কৰাৰ আগতেই কৰিব লাগিব। অন্যথাই চোৰে চুৰ কৰি লৈ যোৱাৰ পাছত সেই বুদ্ধিৰ কোনো মূল্য নাথাকে। ঠিক সেইদৰে বৰষুণত তিতাৰ পৰা হাত সাৰিবলৈ জাপি ব্যৱহাৰ কৰা হয়। কিন্তু বৰষুণ দি থকাৰ সময়ত প্ৰয়োজন হোৱা জাপিটো ব্যৱহাৰ নকৰি বৰষুণ এৰাৰ পাছত ব্যৱহাৰ কৰিলে সেই জাপিৰ ব্যৱহাৰ অনাৰ্থক হৈ পৰে। গতিকে চোৰে চুৰ কৰি গুচি যোৱাৰ আগেয়ে নিজৰ বুদ্ধিক কামত খটুৱাব পাৰিব লাগে বা বৰষুণৰ সময়তহে জাপি ব্যৱহাৰ কৰিব পাৰিব লাগে। সঠিক সময়ত সঠিক পদক্ষেপ ল'বলৈ নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে। অনিষ্ট হোৱাৰ পূৰ্বেই নিবাৰণৰ সম্ভাৱ্য কাৰ্যকৰী উপায় কামত খটুৱাব লাগে। লাগি থাকিলে মাগি নাখায় একান্তভাৱে লাগি থাকিলে যে আমি যিকোনো কামতে সফল হ'ব পাৰোঁ তাক বুজাবলৈ অসমীয়া ভাষাত উক্ত প্ৰবচনটো সততে উদ্ধৃত কৰা হয় বা ব্যৱহাৰ কৰা হয়। মানুহে জীৱনত সফলতা বিচাৰে। সফলতা কৰ্মৰ লগত জড়িত। কাৰণ কাম কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰিব। কামত সফলতা লাভ কৰাৰ বাবে কামটোত একান্তভাৱে লাগি থাকিব লাগিব। উদাহৰণস্বৰূপে এজন গায়ক বা এজন লেখকে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ হ'লে অবিৰতভাৱে চৰ্চা চলাই থাকিব লাগিব। চৰ্চা অৰ্থাৎ কাম নকৰাকৈ সফলতা আশা কৰাটো গছ ৰোপণ নকৰাকৈ ফল আশা কৰাৰ দৰেই মূৰ্খামি। সমাজত আমি কিছুমান মানুহ দেখিবলৈ পাওঁ যিসকলে শাৰীৰিকভাৱে সক্ষম থকাৰ স্বত্বেও কাম বন নকৰি অভাৱত ভুগি আৰু অৱশেষত ক্ষুধাৰ তাড়নাত ভিক্ষা মাগিবলৈ বাধ্য হয়। সেয়ে আমি যি কামেই নকৰোঁ কিয় সেই কামটোত যদি লাগি থাকিব পাৰোঁ অৰ্থাৎ একানপতীয়াকৈ কামটো চলাই থকা হয় তেন্তে সেই কামত নিশ্চয় সফলতা আহিব আৰু আমি নিৰ্ভৰশীল হ'ব পাৰিম। ইয়াত হ'বটো থাকি গ'ল, লিখি ল'ব হ'ব পাৰিম। পঢ়ে ৰুৱে পাণ এই তিনি নিশ্চিন্তে আন। কাৰ্যত সিদ্ধি লাভ কৰিবলৈ প্ৰয়োজন হোৱা একাগ্ৰতা গুণৰ কথা ক'বলৈ গৈ অসমীয়া লোকে ইয়াত লোকেত আকাৰ থাকি গ'ল, লিখি ল'ব সততে উক্ত প্ৰবচনটো ব্যক্ত কৰে। পঢ়া আৰু পাণৰ খেতি কৰা কাম তিনিওটা হ'ল গুৰুত্বপূৰ্ণ কাম। এই কামত সিদ্ধি লাভ কৰিবলৈ যিকোনো গুণৰ দৰকাৰ। সেইবোৰৰ ভিতৰত একাগ্ৰতা গুণটো হ'ল এটা প্ৰধান গুণ। একাগ্ৰতাৰে কৰি ল'ব, এইটো ভুল হৈ আছে। কাম নকৰিলে কামকেইটাত সিদ্ধি লাভ কৰিব নোৱাৰি। ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দানৰ দৰে মহৎ কাৰ্যত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকলে জ্ঞান দান কৰিবলৈ মনটো সম্পূৰ্ণ নিয়োজিত কৰিব লাগে। অন্যথা শিক্ষাদান কাৰ্যত সিহঁত সফল হ'ব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলেও সিহঁতৰ প্ৰধান কাম অধ্যয়নত একাগ্ৰতা দেখুৱাব লাগিব বা হ'ব লাগিব। তেহে তেওঁলোকে বিভিন্ন বিষয় অধ্যয়ন কৰি নানান জ্ঞানৰ গৰাকী হ'ব পাৰিব আৰু পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিব। এশ গৰু মাৰিলে বাঘৰো মৰণ। বাঘ সিংহ জন্তু ইহঁতে গৰু মাৰি ভক্ষণ কৰে আৰু অধিক গৰু বধ কৰিলে গৰুৰ গৰাকীৰ দ্বাৰা বাঘৰো মৰণ মিলে। বাঘে গৰু মৰা খবৰ পালে মানুহেও বাঘক বধ কৰিবলৈ সাজু হয় আৰু বাঘৰ অত্যাচাৰ অধিক হ'লে বাঘক মানুহে নানান উপায়েৰে বধ কৰে। ফকৰা যোজনাটিত কোৱা হৈছে যে অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে। গতিকে মানুহে অসৎ কাম কৰাৰ পৰা বিৰত থকা উচিত। পখী মৰে ৰৈ মানুহ মৰে কৈ
পক্ষী মৰে ৰৈ মানুহ মৰে কৈ কথাষাৰ অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা এটা প্ৰবচন। আগগুৰি নভবাকৈ কাম কৰা বা কথা কোৱাৰ পৰা যে মানুহৰ বিপদ হ'ব পাৰে তাকে বুজাবলৈ উক্ত প্ৰবচনটো ব্যক্ত কৰা হয় বা কোৱা হয়। পক্ষী অৰ্থাৎ চৰাইৰ মাংস বৰ সোৱাদ লগা, সেয়েহে মানুহে চৰাই চিকাৰ কৰে। উৰি থকা চৰাই মানুহে চিকাৰ কৰিব নোৱাৰে, কিন্তু গছৰ ডালত বহি থকা চৰাই আমি সহজে চিকাৰ কৰিব পাৰোঁ। অৰ্থাৎ চৰাই এটিয়ে বহি থকা বা জিৰণি লৈ থকা অৱস্থাতে চিকাৰীৰ কাঁড়ৰ আঘাতত মৰা পৰে। কিন্তু চৰাই যদি নিজৰ শত্ৰুৰ প্ৰতি সচেতন থাকে, তেন্তে কোনো চিকাৰীয়ে সহজে ইয়াক চিকাৰ কৰিব নোৱাৰে। সেইদৰে মানুহে নিজৰ বা আনৰ গোপনীয় বিষয়ৰ কথাৰ চলেৰে ব্যক্ত কৰি ভাল পায়। পিছত গোপনীয়তা ভংগ কৰাৰ বাবে তেওঁ বিপদতো পৰে বা শত্ৰুৱে সহজে অঘটন ঘটায়। বহু সময়ত গোপনীয় কথা ব্যক্ত কৰাৰ বাবে জীৱনো নাশ হ'ব পাৰে। সেয়েহে কোৱা হয় যে চৰাইয়ে যিদৰে গছৰ ডালত ৰৈ থকাৰ সময়ত বিপদত পৰে, সেইদৰে মানুহে নিজৰ গোপন কথা গোপন কথা ব্যক্ত কৰি বিপদত পৰে। ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে। ক বুলিব নোৱাৰে ৰত্নাৱলী পঢ়ে উক্তিটো এক অসমীয়া প্ৰবচন। যোগ্যতা নোহোৱাকৈ কোনো কাম কৰিবলৈ যোৱা ব্যক্তিক নিন্দাসূচক উক্ত কথাষাৰ কোৱা হয়। ৰত্নাৱলী হৈছে শ্ৰী মাধৱদেৱে ৰচনা কৰা এখন পুথি। পুথিখনত ভাগৱত গীতাৰ সাৰমৰ্ম আছে। ই এখন জটিল দাৰ্শনিক পুথি। পুথিখনত হিন্দু ধৰ্মৰ মূল কথাখিনি অতি সংক্ষেপে বৰ্ণনা কৰা হৈছে। সাধাৰণ পাঠকে পুথিখন সহজে বুজিব নোৱাৰে। এই পুথিখন হৃদয়ংগম কৰিবলৈ হলে হিন্দু ধৰ্মৰ বেদ উপনিষদ আদিৰ অধ্যয়ন কৰি ল'ব লাগিব। কিন্তু বেদ উপনিষদ অধ্যয়ন নকৰি পোনে পোনে ৰত্নাৱলীখন পঢ়িবলৈ ললে সি একো বুজি নাপাই নিৰাশ হব লাগিব আৰু লোকৰ হাঁহিয়ৰ পাত্ৰ হব লাগিব। কথাত কটা যায়, কথাত বটা পায়। সূতা আৰু টান কথাই সকলোৰে মনত আঘাত কৰে। সেয়ে তেনে কথা কোৱা লোকক কোনেও ভাল নাপায়। তেওঁ সকলোৰে অপ্ৰিয় হয়। আনকি তেনে কথাৰ বাবে তেওঁ আনৰ ওচৰত অপমানিত আৰু গৰিহণাৰ পাত্ৰ হয়। আনহাতে মিঠা মাতি সহজ সৰলভাৱে কথা কোৱা বিনয়ী নম্ৰ লোকে সকলোৰে পৰা আদৰ সন্মান পোৱাৰ উপৰিও তেনে লোক সকলোৰে প্ৰিয় পাত্ৰ হয়। এই কথা বুজাবলৈকে উক্ত প্ৰবচনফাঁকি কোৱা হৈছে যে কথাতে কটা যায়, কথাতে বটা পায়। মই গম পাওঁ যে তোমালোকে এইখিনি কৰিব পাৰিবা, তেও মই এটা ভাষাত তোমালোকক দিলো। কিন্তু কথা এষাৰ কৈ থৈ দিওঁ যে প্ৰত্যেকটো ফকৰা যোজনাত প্ৰথমতেই এই যিটো বাক্য শাৰী, এই বাক্য শাৰী পাই অনুমান কৰিব পাৰি বা তোমালোকে বুজি পোৱা কি কব বিচাৰিছে। যদি তোমালোকে নিজৰ পৰা বনাইও লিখা তেও হব। মই লিখি দিয়াৰ দৰেই বা তুমি কৰবাত পোৱাৰ দৰেই হব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নাই। পৰীক্ষাত তোমালোকৰ যিটোৱেই ভাৱ সম্প্ৰসাৰণ নহওক, যদি তোমালোকে কিবা কাৰণবশত তাৰ অৰ্থটো বুজি পাইছা আৰু ক'ত সেই ৱৰ্ডটো সাধাৰণতে ব্যৱহাৰ কৰে, এইখিনি কথা যদি তোমালোকে লিখিব পাৰা তেন্তে তোমালোকে মাৰ্ক পাবা। ধন্যবাদ। কিবা থাকিলে মোক জনাবা হোৱাটছআপ যোগে, মই কৰি দিবলৈ চেষ্টা কৰিম।